মণ্ডল কংগ্ৰেছৰ সংখ্যালঘু কোষ কমিটি গঠন অসম বিধানসভা নিৰ্বাচনলৈ আৰু মাত্ৰ কেইটামান মাহ বাকী আছে সেয়েহে প্ৰতিটো ৰাজনৈতিক দলে সাংগঠনিক ভেটি অধিক শক্তিশালী কৰাত জোৰ দিয়া পৰিলক্ষিত হৈছে এই ক্ষেত্ৰত পিছ পৰি থকা নাই কংগ্ৰেছো যোৱাকালি গোৱালপাৰা জিলাৰ দুধনৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত পদুপাৰা বজাৰ প্ৰাংগণত কংগ্ৰেছ দলৰ আমবাৰী মণ্ডল কংগ্ৰেছৰ সংখ্যালঘু কোষ গঠন কৰাৰ লগতে এখনি সাধাৰণ সভা অনুষ্ঠিত হৈ যায় উক্ত সভাত সভাপতিত্ব কৰে বাছেৰ আলীয়ে সভাত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে গোৱালপাৰা জিলা কংগ্ৰেছ কমিটিৰ সভাপতি আব্দুছ সামাদ চৰকাৰ গোৱালপাৰা জিলা কংগ্ৰেছৰ সংখ্যালঘু কোষৰ সভাপতি সংখ্যালঘু জুলফিকাৰ আলী অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক দিগন্ত ৰাভা আৰু ৩৬ নম্বৰ দুধনৈ বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক দেৱেন দৈমাৰী তদুপৰি সভাত উপস্থিত থাকে আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে দুধনৈ সমষ্টিৰ পৰা দলীয় টিকেট প্ৰত্যাশী কেইবাজনো প্ৰাৰ্থী তেওঁলোকৰ ভিতৰত আছে ইঞ্জিনিয়াৰ বালিৰাম বড়ো ইলিয়াছ ফিল্ড চাংমা আৰু বাছাৰাজ জিমমিনে উক্ত সভাত সংখ্যক কংগ্ৰেছ কৰ্মীয়ে অংশগ্ৰহণ কৰে মই মাজে মাজে অনুভৱ কৰোঁ আৰু লাজো পাওঁ তেনেকুৱা পৰিচয় দিলে আমি এনেকুৱাকে পৰিচয়টো দিব লাগে নেকি মই ভাবোঁ যে বালিৰাম বড়ো কি হয় সমৰ্থন কৰিব আমাৰ যিবিলাক আমাৰ মাইনৰিটি এৰিয়া যিবিলাক আনডেভেলপমেণ্টবিলাক আমি সেইগিলাই মোৰ কাম ৰাজনৈতিক প্ৰশাসন আৰু তেওঁৰ যিটো উন্নয়নমূলক মানে ব্যৱস্থা বা কাম কাজ এইবিলাক আপোনালোকে চালে দেখা পাব যে বিজেপিৰ সমৰ্থিত থকা ধূপধৰা পদুপাৰাৰ পৰা মীৰ ইফলাহৰ ৰিপৰ্ট ৰেড ৰিভাৰ টাইমছ আছাম